নমস্কাৰ বন্ধুসকল পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰডি ফিল্মছলৈ। বন্ধুসকল এই ভিডিঅ'ত মই এনেকুৱা এক প্ৰকাৰ মানুহৰ কথা ক'ম যি মানুহৰ পৰা আপুনি যিমান পাৰে সদায় দূৰত থাকিব। এই মানুহৰ লগত যদি আপুনি বেছি তালমিল কৰি থাকে তেনেহ'লে আপোনাৰ উপকাৰ হোৱাটো দূৰৰে কথা, আপোনাৰ অপকাৰহে হ'ব। বন্ধুসকল ১ নম্বৰ, আপুনি সদায় সেইসকল মানুহৰ পৰা দূৰত থাকিব যিয়ে নেকি নিজৰ গুণ গাই ভাল পায়। সেইসকল মানুহে যিসকলে নিজৰ গুণ গাই ভাল পায় সেই মানুহজনে আপোনাৰ কোনোদিন ফালতু চিন্তা নকৰে বা আপোনাৰ কথা কোনোদিন নুশুনে। ২ নম্বৰ, বন্ধুসকল আপুনি সদায় সেই মানুহসকলৰ পৰা দূৰত থাকিব যিয়ে নেকি নিজৰটো ভালকৈ আনৰটো সদায় বেয়া দেখে বা আনৰ বেয়া গুণ সদায় গাই ফুৰে, আগ তাক এনেকৈ কৈ ফুৰে। তৃতীয়তে বন্ধুসকল আপুনি সদায় সেই মানুহসকলৰ পৰা দূৰত থাকিব যিয়ে নেকি একো প্ৰশ্ন নকৰাকৈ বা একো নুসুধাকৈ উত্তৰ দিয়ে বা একো নোকোৱাকৈ আপোনাক উপদেশ দিবলৈ আহে। বন্ধুসকল এই মানুহসকলৰ পৰা আপুনি সদায় দূৰত থাকক, আপোনাৰ নিশ্চয় ভাল হ'ব। কিন্তু যদি আপুনি এই মানুহসকলৰ লগত থাকে তেনেহ'লে আপোনাৰ সদায় উপকাৰ নহয় অপকাৰেই হ'ব। এই মানুহসকলে আপোনাক 1% উপকাৰ কৰিব নোৱাৰে, কিন্তু 90% আপোনাক অপকাৰ কৰিব। সেয়ে বন্ধুসকল সদায় এই ধৰণৰ মানুহৰ পৰা আঁতৰি থাকক। বন্ধুসকল আজিৰ ভিডিঅ'টো মানে যদিহে আপুনি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই কেনে পালে, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব যাতে মোৰ আহি থকা ভিডিঅ'বোৰ চাব পাৰে। তেনেহ'লে বন্ধুসকল আজিলৈ লৈছোঁ বিদায়। জয় আই অসম।